মৰিলে ইয়াতে মৰিম, বাচিলে ইয়াতে বাচিম। মৰিলে ইয়াতে মৰিম, বাচিলে ইয়াতে বাচিম। লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ পূৰ্বে হুংকাৰ। খেতিবাৰী ঘৰ এৰি ক'ত যাম আমি? টেলিভিছনৰ পৰ্দাত দেখা এই স্থানতেই সোমবাৰে পুৱাৰে প্ৰায় প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ বাবে পূৰ্ণ প্ৰস্তুতি প্ৰশাসনৰ। সোমবাৰ আৰু মঙলবাৰে দুটা পৰ্যায়ত উচ্ছেদ হ'ব লামডিং বন এলেকাত। বেদখলকৃত 500 হেক্টৰ ভূমিত উচ্ছেদৰ বাবে সাজু চৰকাৰ। প্ৰশাসনীয় বিষয়াৰ ঘৰে ঘৰে বুজনি বেদখলকাৰী। চৰকাৰী নিয়ম মানি আঁতৰিব লাগিব বেদখলকাৰী। আগতীয়াকৈ আমি সিহঁতক জনাই থোৱা হৈছিলে আগতেও। তাৰপিছত আজিও আমি আহি পেলাই তেওঁলোকক অলপমান বুজাইছোঁ। মানুহখিনি সৰল সহজ মানুহ, এইখিনি খেতি বাতি কৰি আছিলে। তথাপিতো আমি এতিয়া তেওঁলোকে হয়তো গম নাপায় যে এইখিনি ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰৰ মাটি, যিহেতু এটা ডিমাৰ্কেশ্যন নাই। সেইকাৰণে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকৰ এতিয়া যিখিনি ঘৰবস্তি আছে আপোনালোক ট'টালিকে বেলেগ এটা ঠাইত যদি গৈ স্থাপন হয়। প্ৰথম পৰ্যায়ত ভেট নৰা কমাৰপানীত চলোৱা হ'ব উচ্ছেদ অভিযান। আৰু এই উচ্ছেদ অভিযানক লৈ এতিয়া উচ্ছেদ হোৱাৰ আশংকাত ভোগা লোকে কৈছে, মৰিলে ইয়াতে মৰিম, বাচিলে ইয়াতে বাচিম। এইবিলাকে যদি উৎসৱ কৰি দিলে আমি ক'ত যাম, ক'ত কি কৰিম? ইয়াতে আমাৰ চব কিছু আছে। মৰিলে ইয়াতে মৰিম, বাচিলে ইয়াতে বাচিম। এতিয়া আমি ইমান খেতি বাতি কৰিছোঁ, এইবিলাক খেতি বাতি পেলাই থৈ আমি ক'তনো যাম এতিয়া? আৰু যদি ক'ৰবাত আমাৰ মাটি বাৰী আছে, ক'ৰবাত আমাৰ থকা সুবিধা আছে, চৰকাৰৰ তদন্ত লৈ চাওক। এতিয়া আমি এইখিনি কি উপায় কৰি চৰকাৰে কিবা বিহিত ব্যৱস্থা কৰা যেন আমাৰ বিশেষ অনুৰোধ। প্ৰশাসন এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে। কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্বেই বেদখলকাৰীক আঁতৰি যাবলৈ প্ৰশাসনে বাৰম্বাৰ অনুৰোধ জনাইছে। আৰু উচ্ছেদ অভিযানৰ ক্ষেত্ৰত কোনো পধ্যেই পিছ হুহুকি নহাৰ হুংকাৰ দিছে প্ৰশাসনেও। লংকাৰ পৰা ক্ষীৰোদ বৰাৰ ৰিপৰ্ট, DY 365।